নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে আপোনালোকে বৰ্তমান পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে। আপোনালোকে গম পাইছে চাগৈ নিশ্চয়। বাকী সেই পদসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, অকণ স্কিপ নকৰিব। হয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে পাইছে চাগৈ ন'টিছখন। যদি পোৱা নাই, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে ন'টিছখন ভালদৰে চাই ল'ব। বৰ্তমান এপ্লাই মজা হৈ আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। 1508টাকৈ পদ মুকলি হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা, নিশ্চয় গম পাইছে। বাকী আপোনালোকৰ বাবে বহুতে ভাল খবৰ। বৰ্তমান নিশ্চয় গম পাইছে, আছাম পুলিচৰ হওক, ফৰেষ্টৰ হওক, এয়া বৰ্তমান আকৌ পঞ্চায়তৰ ইত্যাদিবোৰ পদ মুকলি কৰি দিছে। 1508টাকৈ পদ মুকলি কৰিছে পঞ্চায়তৰ ফালৰ পৰা, নিশ্চয় গম পাইছে। তেনেদৰে আৰু আহি যাব পোষ্ট, আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ বৰ্তমান ইলেকশ্যন আছে। হ'ব এতিয়া বৰ্তমান, নিশ্চয় গম পাইছে। ইলেকশ্যনৰ পিছতে এই পদসমূহৰ সকলো প্ৰচেছ চলিব, নিশ্চয় গম পাইছে। বাকী বন্ধু বান্ধৱীসকল, আপোনালোকে এই এডভাৰটাইজমেণ্টখন চাওক। নিশ্চয় আপোনালোকে এইখন দেখিছে এডভাৰটাইজমেণ্ট। আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি দিব নালাগে, মানে পইচা এটকাও পে' কৰিব নালাগে, নিশ্চয় গম পাইছে আপোনালোকে। বাকী সেয়াই কথা আছিল। ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখৰ পৰা বৰ্তমান এপ্লাই চলি আছে। বাকী মাৰ্চ মাহৰ 22 তাৰিখলৈকে এপ্লাইটো চলি থাকিব, নিশ্চয় গম পাইছে। পূৰা একমাহ দিছে, বৰ্তমান আজি দুদিনমান গৈছেহে, নিশ্চয় গম পাইছে এপ্লাই প্ৰচেছটো। আপোনালোকে ভালদৰে চাই পিনি নিজৰ মোবাইলৰ সহায়তে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। বাকী বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইয়াত গ্ৰেজুৱেশ্যন পাছ কৰাৰ পৰা ইত্যাদি কৰি আপোনালোকৰ মেট্ৰিক পাছলৈকে পদসমূহ মুকলি হৈ গৈছে, নিশ্চয় গম পাইছে। বহুতে ভাল খবৰ, আপোনালোকে যদি মেট্ৰিক পাছো কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব এই পদসমূহত। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছো কৰিছে, এই পদসমূহত এপ্লাই কৰিব পাৰিব, নিশ্চয় গম পাইছে। আপোনালোকে আগৰ দৰে এই পদসমূহত এজ ৰিলেক্সেশ্যন পাব। যদি আপোনালোক SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ এক্সট্ৰাকৈ পাব। আৰু যদি OBC MOBC কেণ্ডিডেট হয় 3 বছৰ এক্সট্ৰাকৈ পাব। আৰু যদি PW কেণ্ডিডেট হয় আপোনালোকে 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব, নিশ্চয় গম পাইছে। বহুতে ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকে একমাহ দিছে, একমাহৰ ভিতৰত আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাও এই পদসমূহত এপ্লাই কৰিব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ কৈ নিদিওঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। সেইকাৰণে আপোনালোকৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি ল'ব।